মইনাহঁত, তোমালোকে বিদ্যালয়লৈ যেতিয়াৰ পৰা যাবলৈ আৰম্ভ কৰা, নতুবা ঘৰতে মা দেউতাৰ সহায়ত আখৰ লিখিবলৈ আৰম্ভ কৰা, তেতিয়া কিছুমান কথা তোমালোকে ভালদৰে জানিব লাগিব। কাৰণ প্ৰতিটো বৰ্ণ যেতিয়া তোমালোকে লিখিব বিচাৰিবা, তেতিয়া কিছুমান নিয়ম অৱলম্বন কৰিবলগীয়া হয়। আৰু আখৰটো কোনটো পাকত লিখিবলগীয়া হয়, এই কথাখিনি ভালদৰে মন কৰিব লাগে। আৰু সেই বিষয়ে তোমালোকক অলপ আভাস দিওঁ বুলি ভাবিছোঁ। এতিয়া তোমালোকে চাবা, বিদ্যালয়ত প্ৰথমে আমি অ, আ, হস্ৰ ই দীৰ্ঘ ঈ এই আখৰকেইটা শিকোঁ। এতিয়া এই প্ৰতিটো আখৰ কেনেদৰে লিখিব লাগে, তাৰে মই পাককেইটা দেখাই দিছোঁ। আপোনালোকে চাই ল'ব ভালদৰে। অ, অ, তেনেদৰে পাকটো দিবা। কেনেদৰে? এনেদৰে অ, দেখিলানে? আৰু এনেদৰে একেটা শাৰীতে তোমালোকে আখৰবোৰ লিখিবলৈ যত্ন কৰিবা। অ, 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 এনেদৰে অনুশীলন কৰিব লাগিব। অ, অ, এনেদৰে। ইয়াৰ পিছৰ আখৰটো আমি লিখিম আ। আটো অটোৰ দৰেই একেধৰণে এনেদৰে এনেকৈ লিখিব লাগিব। প্ৰথমে এই ধৰণে এনেকৈ ঘূৰাই আনিব লাগিব। তাৰপিছত এনেকৈ দিব লাগিব। আৰু ইয়াৰ আহ, এনেদৰে একেটা শাৰীতে আখৰবোৰ লিখিবলৈ যত্ন কৰিবা। এনেদৰে যিমানে লিখিবা আখৰবিলাক, সিমানে তোমালোকৰ অসুবিধাবিলাক আঁতৰ হ'ব। লিখোঁতে যদি তোমালোকৰ হয়তো হাতো কঁপিব পাৰে, এই কঁপনিবিলাক লাহে লাহে নোহোৱা হৈ যাব। ইয়াৰ পিছত আহিলে হস্ৰ ই। হস্ৰ ইটো লিখিব লাগিব এনেদৰে, এনেকৈ আৰু ওপৰৰ আকৌ এইটো তোমালোকে এনেকৈ কৰি এনেদৰে ঘূৰাবা। এনেদৰে তোমালোকে লিখি যাবলৈ চেষ্টা কৰিবা। এনেকৈ প্ৰথমে লাহে লাহে, পাছলৈ খৰকৈ লিখিব পাৰিবা। কিন্তু প্ৰথমেই খৰকৈ লিখিবলৈ চেষ্টা কৰিলে আখৰবিলাকৰ পাকটো ভুল হৈ যাব পাৰে আৰু আখৰটো বিকৃত ৰূপত হ'ব পাৰে। হস্ৰ ই, ইয়াৰ পিছত আহিলে দীৰ্ঘ ই। এনেদৰে দীৰ্ঘ ই। প্ৰথমে এনেদৰে নিবা, সেয়া। আকৌ এনেদৰে দেখিছানে? এনেদৰে দেখিছানে? এনেদৰে লিখি দিবা। তাৰপিছত আহিলে তোমালোকৰ হস্ৰ উ। হস্ৰ উটো লিখিবা এনেদৰে, এই নিচিনাকৈ এনেদৰে। পাকটো ভালদৰে চাই দিবা লাহে লাহে। প্ৰথমে এনেকৈ আনিবা, এনেকৈ ঘূৰাই দিবা আৰু ওপৰে এনেকৈ দিবা। এনেকৈ দিবা
এনে বাৰে বাৰে অনুশীলন কৰিলে তোমালোকে সুন্দৰভাৱে আখৰবোৰ লিখিব পাৰিবা। এনেদৰে 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 একেটা শাৰীতে তোমালোকে লিখিবলৈ যত্ন কৰিবা। ইয়াৰ পিছত আহিলে দীৰ্ঘ উ আখৰটো একেই হ্ৰস্বৰ দৰে একেধৰণে লিখিব লাগিব। এনেদৰে পাকটো চাই যাবা, এনেকৈ এনেকৈ এনেকৈ, আকৌ এইটো এনেকৈ এনেকৈ এনেকৈ, এনেদৰে তোমালোকে আখৰবোৰ লিখিবলৈ যত্ন কৰিবা। ঠিক আছে। তাৰপিছত আহিলে ৰি আখৰটো যথেষ্ট জটিল, গতিকে তাক লিখোঁতে তোমালোকে ভালদৰে লিখিবা। প্ৰথমে এনেদৰে দিবা, তাৰপৰা এনেদৰে আনিবা, তাৰপৰা এনেদৰে দি এনেদৰে, একেটা পাকতে হ'ব। পাছত যেতিয়া ওপৰ ক্লাছলৈ পাবা তেতিয়া এইটো পাকত আখৰবোৰ লিখিলে তোমালোকে অতি খৰকৈ বাকীবিলাক লিখিব পাৰিবা। গম পাইছানে? এতিয়া মই যিটো যেনেদৰে দেখাইছোঁ তোমালোকে তেনেদৰে লিখিবলৈ চেষ্টা কৰিবা। এনেদৰে 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 এনেকৈ, একে পাকতে তোমালোকে লাহে লাহে চেষ্টা কৰিবা, তেতিয়া আখৰবিলাক ধুনীয়া হ'ব আৰু অৱশেষত খৰকৈ লিখিব পাৰিবা। ইয়াৰ পৰা আহিলে এই আখৰটো এনেদৰে ঘূৰাই এনেকৈ এনেকৈ লিখিবা। এনেদৰে 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 আনিবা, আকৌ এনেকৈ দিবা, এনেদৰে আনিবা এনেকৈ দিবা, এনেদৰে আনিবা এনেকৈ দিবা। ইয়াৰ পিছত আহিলে ঐ, একেদৰে ঐ, এনেদৰে আনিবা এনেদৰে দিবা, আকৌ এনেকৈ দিবা, এনেদৰে আনিবা এনেকৈ দিবা, এনেকৈ দিবা, এনেদৰে আনিবা এনেকৈ ধৰিবা, এনেকৈ দিবা। এনেদৰে এটা শাৰীত তোমালোকে আখৰবিলাক লিখি যাবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত আহিলে উ আখৰটো এনেদৰে লিখি এনেকৈ লিখিব লাগে। উ আখৰটো এনেকৈ এনেকৈ লিখিব লাগে। এনেদৰে 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 এনেদৰে। ঠিক আছে, নিশ্চয় পাৰিবা তোমালোকে। সাহস কৰিবা, যিমানে সাহস কৰিবা সিমানে সফল হ'বা। প্ৰথমবাৰতো ইমান ধুনীয়া নহ'লেও পাছলৈ তোমালোকৰ আখৰবিলাক ধুনীয়া হ'ব। আৰু আখৰ লিখোঁতে সদায় আনন্দ মনেৰে লিখিবা। যেনেদৰে আমি ছবি আঁকো, সেই ছবি অঁকাৰ দৰে আমি আখৰবিলাক লিখিবলৈ যত্ন কৰিব লাগে। ইয়াৰ পিছত আহিলে ঔটো এনেদৰে লিখিবা। ঔ এনেকৈ 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 দিবা, এনেকৈ এনেকৈ দি এনেকৈ দিবা। ঠিক আছে। আজি মই স্বৰবৰ্ণখিনি দেখাইছোঁ। অ, আ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ উ, দীৰ্ঘ উ, ঋ, এ, ঐ, উ, ঔ। এইবিলাক তোমালোকে ভালদৰে চেষ্টা কৰিবা লিখিবলৈ। গতিকে ইয়াৰ পিছৰটো ভিডিঅ'ত মই তোমালোকক ক খ কেনেকৈ লিখিব লাগে সেইবিলাক ভালদৰে দেখুৱাই দিম।